Hello everyone, welcome back to my channel. আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি মানে আমাৰ কলেজত এটা সৰু সুৰা প্ৰগ্ৰাম আছে। মই ভাবিলোঁ এটা ব্লগ বনাই দিওঁ, একোতো দিয়াই নাই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আহক মই ক্লাছটো কৰোঁ আৰু। বৰষুণত ক্লাছ কৰি কেনেকুৱা লাগে? বহুত বেছি ভাল লাগে। এতিয়া আমাৰ লেকচাৰ আছে এটা, সেইটো এটেণ্ড কৰিম। তাৰপিছত এতিয়া মানে এখন আজি প্ৰগ্ৰেম হোৱাৰ কথা আছিল ফাংচন হ'লি, তাৰমানে বৰষুণ দিছে অকণ অকণ এতিয়াও দিয়াই আছে। তো কৈছে যে সকলো ছোৱালীয়ে মেখেলা চাদৰ পিন্ধিব লাগিব, নহয়তো কুৰ্তা। ইমান মানে আশা কৰিছোঁ আহিম বুলি, এতিয়া দেখোন। তো এতিয়া বৰষুণ দেখি পেলাই মানে মনটো অকণমান হেঙা হেঙা লাগিছে যে নাহোৱে নেকি বৰষুণত। আৰু মই অকলে নাহিব মানে ঘৰৰ পৰা ওলাইছোঁ, এইফালে বৰষুণ দিছে। এতিয়া এইটো আহিছে ৰখি সিহঁতক সদায় লেট। তো ক্লাছটো আৰম্ভ হ'বই 10টা বজাত, সেইটো এটেণ্ড কৰোঁ। হেই ঈশ্বৰ মই দেখাই নাপায়। তো এয়া চাওক বৰষুণৰ বতৰ, এয়া বগৰী গাছ এডাল কলেজত এতিয়া বৰষুণ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, পিছলৈ বহুত ধামাকা আছে। তো চাই থাকক মোৰ ভিডিঅ'টি। তো এতিয়া মানে ক্লাছ ঠিক কৰিলোঁ, কলেজত একো নাই, বহুত সময় ৰখি এতিয়া ইয়াত নলবাৰী কলেজৰ পিছফালে আহিছোঁ। ইয়াতে এনেই ইহঁতে ফটো তুলি আছে অকণমান, গোটেইবিলাকত আমাৰ ফটো ছেশ্যন চলি আছে। আৰু ইয়াত মোক গোটেইখিনি দিছে, কি বঢ়িয়া মানে ঠাইখন একদম। পুখুৰী এটা আছে ইয়াত এইফালে কপৌ গছৰ, ভাল লাগিছে এইফালে। এনে অকণমান ভাবিলোঁ কলেজতো একো নাইয়ে, তো অকণমান ইয়াত এনে। তো আই ডোণ্ট নো এইটো কি বুলি ক'ব, টেডি বিয়াৰ হয়তো কলেজত আনিছে এনেকুৱা এণ্টাৰটেইনফুল। আৰু পিছতো প্ৰগ্ৰেম আছে এনেকুৱা ছোৱালীবিলাকে ফটো ভিডিঅ' কৰি আছে। তো মানে মই ক্লাছ কৰি পেলাই ঘৰত আহিলোঁ। ঘৰত আহি পেলাই ভাত চাত খাই এতিয়া ফ্ৰেছ হৈ এতিয়া এয়া কুৰ্তা পিন্ধি যাম কলেজত। কৈছিলোঁ দেচোন প্ৰগ্ৰেম আছে কলেজত আজি, কাব্য দিব কিবা এনেকুৱা কৰিব। তো এতিয়া ওলাই চলাই যাওঁ, ৰাউডত ফাংচন হ'ব এখন সৰু চাই। তো গাইজ আজি ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ নেকি আগতে? চৰি গাইজ। তো গাইজ আজি আমাৰ কলেজত কাব্য সন্ধিয়া হয় না? কাব্য সন্ধিয়া দিব ন? কাব্য সন্ধিয়া দিব, কাব্য দিব যিয়ে ন সন্ধিয়া মুঠতে। তাৰপিছত ডেক'ৰেশ্যনখিনি ধুনীয়া হৈছে। আমাৰ এইবাৰৰ ইউনিয়নটো বহুত মানে ইণ্টেলিজেণ্ট, মানে এইবাৰ বুলি নহয়, দেখিছেনে আপোনালোকে কি ধুনীয়াকৈ সজাইছে। এই লাইটিং, নাওবিলাক বনাইছে, তাতে বৰষুণ বতৰ, নাওবিলাক বনাইছে। এটা নাও ছিঙি কিনে উঠি যাম বৰষুণ দিলি। আৰু চাওক আপোনালোকৰ চেনেলটিৰ মালিক। তো গাইজ ইয়াতে চাওক সকলোৱে মেখেলা চাদৰ পিন্ধি আহিছে। মানে এইটো মানে কি কয়, সৰস্বতী পূজা 2.0 সেনেকুৱা আনিছে। চোৱা দেখে দিয়া, আমিয়ে খালি কুৰ্তি পিন্ধি দিছোঁ। আমি কোনো পাৰ্টা নাপাম সিহঁতৰ লগত। চাওক গাইজ আপোনাৰ চেনেলটোৰ মালিকেও কুৰ্তি পিন্ধি দিছে, আৰু পাৰ্টা নাপায় আজি। মানে বৰ হৈ গৈছোঁ, বৰ হৈ গৈছোঁ। ইমান সময় ৰখি দিব নোৱাৰি, ক্লাছ 3টাৰ পৰা ৰখিছোঁ। এতিয়ালৈ চাৰে 3টাত প্ৰগ্ৰাম ষ্টাৰ্ট কৰাৰ কথা এতিয়ালৈ হোৱাই নাই। বৰষুণ দিব চাগে, এনেকুৱা লাগিছে দিলেই হয়। অকণ সাজি কাচি অহা নাই, চাওঁ প্ৰগ্ৰেম কি হয়। ফাংচন হৈ আছে আৰু তেওঁলোকক চোৱা, ছাইডত বহি ফাংচনৰ এনজয়
বুকুর সিপারে এজান গোলাপে রঙা রঙা কলি মেলে এবার কাপড়ে বিধ কতনে লাগে আহিবনে সপনত এবাৰ কাষৰলে